হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় বৰ্তমান ভাল। মোৰো বৰ্তমান ভালেই আৰু আজি ভাবিলোঁ ইমান গৰম পৰিছে ন, সেইকাৰণে ভাবিলোঁ টেঙা ৰেচিপি এটা শ্বেয়াৰ কৰোঁ নেমু টেঙাৰ লগত। জাষ্ট চিম্পুলকৈ মাছখিনি ফ্ৰাই কৰি লৈছোঁ আৰু হৈ যাব এতিয়া ফ্ৰাই কৰি পিনে। আৰু আমাৰ দেহালে মিছা মাছ খাই ভাল পায়, সেইকাৰণে ফিছা মাছকেইটা ফ্ৰাই কৰি দিছোঁ। সি তেনেকৈয়ে খায়, মানে এয়া মাছ খাবলৈ বেয়া পাইছে, সেইটো কাৰণে ফ্ৰাই কৰি দিছোঁ আৰু তাৰ কাৰণে। তাৰপাছত এয়া ফ্ৰাই হৈ যাব আৰু ফ্ৰাই যোৱাৰ পিছত মই আলু এয়া ভাজিছোঁ, আলুৰ লগত মানে মাছৰ টেঙা বনাইছোঁ। আলু ভাজিছোঁ, ভাজি হৈ যাব এতিয়া। আদা নহৰু ইয়াত নিদিওঁ, মানে আদা নহৰু ৰঙালাও দিবৰ কাৰণে লৈছিলোঁ। আৰু মই ভালকৈ নাজানো, মানে মায়ে শিকাই দিছে যে, তাৰপাছত সেয়া বনাইছোঁ আৰু